নমস্কাৰ গুড মৰ্নিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনুষ্যা বৰদলৈ অন্য এটা ব্লগলৈ কেনে আছে আশা কৰিছো সকলো চাগে ভালে আছে আৰু আমিও বৰ্তমান ভালে আছো আৰু এতিয়া ৰাতিপুৱাৰ ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া বাজিছে 8:30 আৰু আমি এফালে যাবলৈ ওলাইছো মানে আমি শিৱসাগৰৰ ঐতিহ্য মন্দিৰৰ শিৱদৌললৈ যাব ওলাইছো তাতে এভাগ শৰাই দিম বুলি ভাবি আছিলো গতিকে আজি সোমবাৰ যিহেতু শৰাই ভাগ দি থৈ আহো বুলি ভাবিলো তেতিয়াহলে বলক গৈ থাকো আৰু সকলোৱে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আমি গৈ আছো এজনী পুৰণ আৰু মই মিহিকে গৈ লওঁ আৰু লগ পাই আছো এতিয়া পাই গ'লোহি মন্দিৰ ভাগ আৰু ইয়াতে স্কুটিখন ৰাখি লৈছো আৰু চাকি আৰু শৰাই লৈ লওঁ এপিনে চাকি টাকি এপিনে শৰাই এভাগ লৈ ল'লোঁ এইফালে গুণগুণ ৰেডি এইফালে এগৰাকী বাইদেউৰ পৰা লৈ লৈছোঁ শৰাই ভাগ আৰু চাকি বন্তি লোৱাৰ পাছত এতিয়া সোমাই গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ আৰু এতিয়া আমি প্ৰথমতে জ্বলাই ল'ম চাকি গছ মই জ্বলাই দিছো নিজে কেনেকৈ জ্বলাবা আৰু এতিয়া জ্বলাইছে গুণগুণে ধূপ ধুনীয়াকৈ শৰাই চৰাই দি ওলাই আহি আছো ৰ'দ দিছে আমি মন্দিৰটো চাৰিওকাষে দুইজনীয়ে অকণমান ফুৰিছোঁ গুণগুণ আৰু মই আজি গুণগুণ আৰু মই আহিলোঁ মানুহজন ইয়াতে কৰ্মৰত হ'লেও মানে মানুহজনৰ সময় নহ'ল আহিম বুলি কৈছিলে কিন্তু টাইম নাপালে ডিউটি আছে গতিকে গুণগুণ আৰু মই আহি গ'লোঁ আৰু এতিয়া শিৱদৌলৰ পৰা ওলাই আহি পুখুৰী পাৰ পালোহি আৰু শিৱসাগৰলৈ আহিলে শিৱসাগৰ পুখুৰী পাৰত অকণমান নকটোৱাকৈ কেনেকৈ যাওঁ নহয় জানো গতিকে পুখুৰী পাৰতে অলপ সময় কটাই আমি আকৌ গৈ থাকিম এতিয়া পাই গ'লোহি বিশাল আৰু বিশালতে সৰু সুৰা অলপ বজাৰ কৰিবলৈ আছে ইয়াতে বজাৰ কৰি ল'ম আৰু শিৱসাগৰলৈ আহিছোঁ যিহেতু বজাৰখনো আছে বস্তুও ল'বলৈ আছে গতিকে একেচাতে বিশালৰ পৰাই মানে বজাৰখিনি কৰি একেবাৰে ঘৰলৈ গৈ থাকিম এতিয়া আহি ঘৰ পাই গ'লোহি উঠনি বিশালত সোমাওঁতে অকণমান ভিডিঅ' কৰিছিলোঁ তাৰপাছত ভিডিঅ' কৰা নহ'ল আৰু বিশালতে সৰু সুৰা কিবা কিবি অলপ ল'লোঁ ইফালে গ'লোঁ ভাগৰ লাগি গ'ল তাৰপৰা ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আহি ঘৰ পালোহি এতিয়া কি বিশালৰ পৰা বজাৰ কৰিলোঁ তাকে অকণমান সৰু সৰু কিবা কিবি বস্তু দেখাওঁ আপোনালোকক এইফালে আনিলোঁ 2খন প্লেট বাই 1 get 1 ফ্ৰী বিস্কুটটো পূৰা লাগে মানে আৰু এইটো এটা বিস্কুট হাইড এণ্ড চিক এইটো এটা বিস্কুট আৰু এইটো এটা আচাৰ আৰু এইটো এটা আচাৰ এইটোৱে বাই 1 get 1 ফ্ৰী দুটা আচাৰ আনিলোঁ এইটো এটা জাৰ মিঠাতেল থ'বৰ কাৰণে আৰু এইটো এটা এইকেইটাও বাই 1 get 1 ফ্ৰী আছিলে নি তাৰপিছত এইটো এটা আনিছোঁ পানী বটল পানী নিবৰ কাৰণে তেনেকৈ
এইকেইটা বাচন ধুবলৈ ষ্টিল ৱাছ এইটো মিক্স ষ্টাইল এটা এইটো খিচমিচৰ পেকেট এটা এইটো নুডলছ খোৱা বস্তু বেছি এইটো মিঠাতেল আৰু এখন আনিছোঁ হেৰি ভৰি মোহৰা আৰু কিবা কিবি আনিছোঁ আৰু সেইখিনি মানে আপোনালোকক দেখাব নোৱাৰি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ভাগৰো লাগিছে ফ্ৰেছ হ'লোঁ কিন্তু কাপোৰ কানি সলোৱা নাই কাপোৰ কানি সলাই অলপ ৰেষ্ট কৰিব লাগিব গতিকে যদিহে ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই ক্লিক কৰি দিব তেতিয়াহ'লে বাই বাই জয় আই অসম